Hello viewers, welcome back to NBA EduTech. আজি আমি কেইটামান পইণ্ট ডিছকাছ কৰিম। ইতিমধ্যে আপোনালোকে স্ক্ৰীনত ন'টিছখন দেখা পাইছে। ন'টিছত উল্লেখ কৰা আছে স্পেচিয়েলি এইটো 4500 কেণ্ডিডেটছসকলৰ কাৰণে 27 তাৰিখৰ ভিতৰত তেওঁলোকে নিজৰ হায়াৰ ছেকেণ্ডেৰী ডিটেইলছ অনলাইন পৰ্টেলত যি দিয়া আছে DWৰ ৱেবছাইটত আপলোড কৰিব লাগিব আৰু বিশেষকৈ NIS কেণ্ডিডেটসকলে তেওঁলোকৰ ইউডাইছ ডিটেইলছ ছাবমিট কৰিব লাগিব আৰু যদি নকৰে প্ৰিভিয়াছ 5550 যেনেকৈ বহু কেণ্ডিডেটছ থাকি গৈছে এইখিনি ছাবমিট নকৰাৰ কাৰণে থাকি যাব লগা হ'ব পাৰে। অৱশ্যে এইটো ডিপেণ্ড কৰিব DWৰ ওপৰত, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট এটা ইনফৰ্মেশ্যন। তাৰ ওপৰঞ্চি কেইটামান কথা পাতিম বন্ধু বান্ধৱীসকল। 5550ত কিছু মাৰ্কছৰ কাৰণে যিখিনি কেণ্ডিডেটছ থাকি গ'ল তেওঁলোকৰ ক'ৰবাত কিবা আশা আকৌ আছে নেকি? মই বিভিন্ন ধৰণে এনালাইচিছ কৰিলোঁ, এজাম্পশ্যন কৰিলোঁ বন্ধু বান্ধৱীসকল। এইটো কোনো ধৰণৰ চিউৰিটি নাই, কিন্তু যদি চৰকাৰক ৰিকুৱেষ্ট কৰে, যদি ক'ৰবাত পোষ্ট ওলাই বা ক্ৰিয়েট কৰে, হয়তো চৰকাৰে যদি ইচ্ছা কৰে ইন ফিউচাৰ কিবাকৈ এংগেজ কৰিবও পাৰে বা সেইটো আমি কৰিব বুলি 100% কিন্তু ক'ব নোৱাৰোঁ, ঠিক আছে। সেইখিনি ডিপেণ্ড কৰিব ডিচিশ্যনৰ ওপৰত। আৰু যিহেতু NIS কেণ্ডিডেটছসকলৰ কেছ কৰাৰ কাৰণে 5550ৰ পৰা বহুতো পোষ্ট ভেনিছ কৰিছে, হোল্ড কৰি থৈ দিছে। ডেট মিনছ যদি কেছৰ ৰিজাল্ট NISসকলৰ সপক্ষে আহে তেওঁলোকক চাকৰি দিব পাৰে চৰকাৰে, আৰু যদি বিপক্ষে আহে বা যদি ডকুমেণ্ট ছাবমিট কৰিব লাগে বুলি যদি আহে আৰু যিসকল কেণ্ডিডেটছে ধৰক নিজৰ জেনুইন ইউডাইছ বা জেনুইন ছাৰ্ভিচ ডিটেইলছ দিয়া নাই তেওঁলোকক চাকৰি নিদিবও পাৰে চৰকাৰে, ঠিক আছে। সেইখিনি ডিপেণ্ড কৰিব। কিন্তু যি পোষ্ট হোল্ড হৈছে থাকিছে তাত কিছু মাৰ্কছৰ কাৰণে যি 5550ৰ যি থাকি গ'ল কেণ্ডিডেটছসকল তেওঁলোকক দিব পাৰিব নেকি, ক'ৰবাত এডজাষ্ট কৰিব পাৰিব নেকি, এটি কথাও আমি হয়তো আলোচনা কৰিব পাৰোঁ। কিন্তু সেইটো ডিপেণ্ড কৰিব আল্টিমেটলি চৰকাৰৰ সিদ্ধান্তৰ ওপৰত, ঠিক আছে। এইটো সময়ত দেখা যাব। কিন্তু 4500 যিখিনি কেণ্ডিডেটছ তেওঁলোকৰ কাট অফ কিছু কমাৰ চান্সেছ আছে যদিও এপ্লিকেণ্ট বেছি আছে। মই ইতিমধ্যে জনাইছোঁ, মই এটি নেক্সট ভিডিঅ'ত গোটেই এনালাইচিছ লৈ আহিম, কম্পেয়াৰ কৰিম আগৰ 5550 ডিষ্ট্ৰিক্ট ৱাইজত আৰু এপ্লিকেণ্টছ কিমান আছে গোটেইখিনি কম্পেয়াৰ আৰু কম্পাইল কৰি আপোনালোকৰ সুবিধাৰ্থে এটি এনালাইচিছ মই আগবঢ়াম। আৰু নেক্সট কথা হৈছে বন্ধু বান্ধৱীসকল যে আপোনালোকৰ যিখিনি PDV ডকুমেণ্ট ভেৰিফিকেশ্যন যিহেতু আৰম্ভ হৈ গৈছে, শ্বৰ্টলি কমপ্লিট হ'ব আৰু এপইণ্টমেণ্ট আপোনালোকে খুব সম্ভৱ অতি সোনকালেই পাব। ইলেকশ্যন পাৰ নহয় বুলি মোৰ এটি ব্যক্তিগত মতামত। সকলোলৈ শুভেচ্ছা জনাইছোঁ। থেংক ইউ ছ' মাছ আজি।